হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। এইটো কি ফুল আপোনালোকে চিনি পাইছেনে বাৰু? অলপ পিছত কৈ আছোঁ কি ফুল। তো আজি আহিছিলে আলহী আইতা আৰু কৃতি মাইনা। আইতা বহুদিন অহাই নাছিলে, তো আজি আহিছে, ভাল লাগিছে। আইতাৰ লগত অলপমান ভিডিঅ' কৰি থৈ দিলোঁ, কিবা কৈ আছিল, হাঁহি উঠিছে মোৰ। তো আইতাৰ প্ৰিয় বস্তু পনীৰ। এতিয়া পনীৰ বনাবলৈ ওলাইছোঁ। প্ৰথমতে পনীৰখিনি কাটি ল'লোঁ। বাইদেউ আৰু মই কিবা কিবি মিলি কিনে বনালোঁ। তাই প্ৰথমতে পনীৰখন বনাই ল'লে। আমাৰ আকৌ পনীৰ বনালে এনেকৈয়ে বনোৱা যায়, মানে গোটেইখিনি ভাজি মিক্সি গ্ৰাইণ্ডাৰত পেষ্ট কৰি কিনে এইখন আঞ্জা বনোৱা যায়। খাই বৰ সোৱাদ লাগে এইখন। তো তাই দিছে তেলত পিঁয়াজ, বিলাহী, জলকীয়া, আদা, নহৰু গোটেইখিনি দি নিমখ হালধি দি লৈছে। আৰু এতিয়া গোটেইখিনি মছলা দিছে, জিৰা, ধনিয়া, কিচেন কিং, কাশ্মীৰী মিৰ্চ পাউডাৰ গোটেইখিনি দি কিনে অলপমান ভাজি লৈছে। আৰু অলপ ঠাণ্ডা হ'ব দিয়াৰ পিছত মিক্সি গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছে। পেষ্ট কৰি কিনে অলপমান ভাজি লৈছে। তাৰপিছত ইয়াৰ ওপৰত দিছে পনীৰখিনি আৰু তাৰপিছত ফ্ৰেছ ক্ৰীম দিছে। এতিয়া অলপ লাৰি দিব আৰু পনীৰৰ আঞ্জা অলপ পিছতে ৰেডি হ'ব। তো এইখন খাই কিন্তু বৰ সোৱাদ লাগিছিলে। বনালে এনেকৈয়ে বনাওঁ, বেলেগ ষ্টাইলত বনোৱাই নাযায়। তো আইতায়ো বৰ ভাল পাইছিল খাই। আৰু এইফালে কচু জুই দিছোঁ। তো আইতাই আহোঁতে লৈ আহিছিলে আৰু মেটেকাৰ ফুল লৈ আহিছিলে। বাৰু এনেকৈ কিবা কিবি সৰু সুৰা বস্তু লৈ আহে বাইদেউ আৰু মই, যিহেতু খাই ভাল পাওঁ। মানে বজাৰৰ বস্তুতকৈ এনেকুৱা লোকেল বস্তু খাই বেছি ভাল লাগে, সেইকাৰণে আইতা পালে লৈ আহিলে। তো মেটেকাৰ ফুলখিনি নিমখ হালধি দি কিনে ভাজি ল'লোঁ। ইয়াৰ পিছত মাজতে কণী দিছোঁ, 2টা কণী দি লৈছোঁ। কণীখিনি অলপ ভজা হোৱাৰ পিছত মেটেকাৰ ফুলখিনিৰ লগত মিক্স কৰি দিছোঁ আৰু মেটেকাৰ ফুল ভাজি ৰেডি হৈ গ'ল। তো আজি এইখিনিয়ে বনালোঁ, মেটেকাৰ ফুল ভাজি, কচু ঠুৰি, মাছৰ আঞ্জা আৰু পনীৰ, আৰু আইতাৰ লগত এসাঁজ সোৱাদেৰে খালোঁ। তো আজিলৈকে বাই বাই।